আমাৰ সকলোৰে এতিয়া মানে একদম নাৰিকল একদম হৈ গ'ল। তুমি হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। যোৱাকালি যে মই কৈছিলোঁ যে নেক্সট ভিডিঅ'খন মানে ফাটাফাটি হৈ যাব, তো এয়া চাওক, মই গেটৰ সন্মুখৰ পৰা মানে ভিতৰত সোমালোঁ, য'ত মানে ভিডিঅ'খন আগৰ ভিডিঅ'খন খতম কৰিছিলোঁ আৰু ইয়াতে ষ্টাৰ্টিং কৰিলোঁ। এয়া চাওক, মই ভিডিঅ' আৰম্ভ কৰিলোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ মই। এয়া চাওক কিমান মানুহৰ ভিৰ, মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ। এয়া চাওক, কেতিয়া যে যাবলৈ পাম, বাপৰে বাপ। আউফালে আছে একদম ভিতৰত। এয়া চাওক ফ্ৰেণ্ডছ, ধুনীয়াকৈ দেখাই দিছোঁ মা মহাকালীৰ সোণৰ মন্দিৰ। আপোনালোকে চাগে কেতিয়াও দেখা পোৱা নাই সোণৰ মন্দিৰ, বাস্তৱত দেখি আছে, সঁচা কাহিনী। এয়া চাওক সোণৰ মন্দিৰ, ধুনীয়াকৈ দেখাই দিছোঁ আৰু জুম কৰিও দেখাম, কেতিয়াও নাপাব এনেকুৱা চান্স। দেখি থাকক সোণৰ মন্দিৰ। মানে भाई और आप दर्शन करने आए हम माता का, माता रानी काली माता का पावागढ़ में दर्शन करने आए। इधर भी अपना, इधर देखो सब, इधर देख। तो সকলো আহিছে আৰু এনেকৈ সকলো আহিছে। এয়া চাওক, এয়া বহুত ভিৰ, মানে একদম কি কবি আৰু। জয় মাতা জয়, জয় মাতা জয়। চ' গাইজ, এতিয়া আছোঁ মই মেইন মন্দিৰৰ ওপৰত, আৰু মেইন মন্দিৰৰ ওপৰত যিটো ভিউ আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এয়া চাওক মানুহৰ ভিৰ আৰু কিমান সুন্দৰ লাগে। এয়া চাওক, তামাম ধুনীয়া লাগে দেই। এনেকুৱা চান্স আৰু কেতিয়াও নাপাব, আৰু ময়ো নাপাম, কেতিয়াও নাপাম। এয়া চাওক, দেখাই দিছোঁ ধুনীয়াকৈ। আপোনালোকে যদি কেতিয়াবা আহি ইয়াত একদম মজা ল'ব পাৰিব। একদম পুহ মাহত যেনেকুৱা ঠাণ্ডা আমাৰ অসমত তেনেকুৱা মানে ফিলিংছ কৰিবলৈ পাব, আৰু মানে ধুনীয়া। আৰু এইফালেতো পূৰা চেল্ফিৰ জ্বৰ চলি আছে, মানে বঢ়িয়া লাগে ইয়াত। আৰু বৰ্তমান আমি মেইন মন্দিৰৰ ওপৰত আছোঁ। এয়া চব পিছফালে ভিউটো দেখাই দিছোঁ। মানে একদম বগাই বগাই আহিলোঁ মেইন মন্দিৰত, ফেনা বাহিৰ হৈ গৈছে। এয়া চব অলপ অলপ ৰ'দ ওলালে এতিয়া। নিৰ্মল হৈ আছে পুৰা, মানে ভিৰ একদম, চিকিউৰিটি অলপো মানে ৰখিব নিদিয়ে। আৰু মেইন যিটো মন্দিৰ আছে সেই মন্দিৰটো মানে একদম সকলোৰে ওপৰত ওখ, আৰু ইয়াৰ পৰা এটা পুখুৰী চাব, পাহাৰৰ ওপৰত পুখুৰী, কিমান ডাঙৰ পুখুৰী। এয়া চাওক, আৰু পানীবিলাক এনেকুৱা ঠাণ্ডা ন। যেতিয়া পুৱাই আহিছিলোঁ তেতিয়া মেঘবোৰ তলত আছিলে, একদম মানে আমি ওপৰত, মেঘবোৰ তলত। এয়া চাওক, এতিয়া মানে একদম খুলি গ'ল বতৰটো। এয়া চাফা দেখে বৰ্তমান, ধুনীয়া নেচাৰেল প্লেচ। আপোনালোকক মই ধুনীয়াকৈ কেমেৰা কৰি দেখাই দি আছোঁ। এয়া চাওক, আপোনালোকে ঘৰত একদম বহি বহি চাই থাকক, ধুনীয়া ধুনীয়া ঠাই এইবোৰ আৰু দেখিবলৈ পাব। ইমান ধুনীয়া ঠাইৰ পৰা যাবলৈ মনে নাযায় অ'। আৰু এতিয়া মেইন মন্দিৰৰ পৰা মানে নুমি আছোঁ। এয়া চাওক কিমান ভিৰ, অহাৰ সময়ত যিমান ভিৰ আছিল আৰু যেতিয়া নুমি যাওঁ এতিয়াও মানে ভিৰ। কি কৰিবি ভাই, আপোনালোকক ধুনীয়া ধুনীয়া বস্তু আৰু দেখুৱাম, চাব খালি। আৰু মেইন মন্দিৰৰ পৰা এতিয়া মানে নুমি গৈ আছোঁ। চিকিউৰিটিয়ে মানে বেছি টাইম ৰখিব নিদিয়ে, বহুত ভিৰ। প্ৰসাদ লৈ আহিছোঁ, কিন্তু সোমালোঁ আৰু সেৱা কৰি জলদি গুচি আহিলোঁ। এয়া চাওক তামাম ভিৰ। সৌফালে দেখিছ মন্দিৰটো, এতিয়াও মানুহ গৈ আছে, আমি তাৰ পৰা নুমি আহিলোঁ। এয়া চাওক, চবৰে আপোনালোকক কৈছোঁ, আপোনালোকে ইয়াত আহিব, একদম মজা পাব, ধুনীয়া ফিলিংছ কৰিবলৈ পাব। আৰু এতিয়া মেইন মন্দিৰৰ পৰা নুমিলোঁ, নুমি মানে মেইন মন্দিৰৰ গেটত আছোঁ। এই চেণ্ডেলবিলাক থৈ গৈছোঁ, চেণ্ডেল জোতাবিলাক এতিয়া পিন্ধি, মানে আৰু আছে মন্দিৰ ওপৰতে আছোঁ, মেইন মন্দিৰৰ কাষতে আছোঁ, তো চাই থাকক। আৰু এই গছটো যে দেখিছ, এই গছটোৰ তলত মানে যিবিলাক নাৰিকল সেই মেইন মন্দিৰটোত লৈ যোৱা হৈছে, তাততো মানে চান্স পোৱা নাযায়। তো ইয়াত আহি সকলোৱে মানে গছৰ তলত নাৰিকল ফাটিব লাগে। এয়া চাওক, সকলোৱে ফটাই আছে, ময়ো ফটাই আছোঁ এইফালে। নাৰিকল কৰিলে নাৰিকল থব লাগে নেকি? নাৰিকল থব লাগে তো।
এইফালে মানে নাৰিকলটো একদম লৈ আহিলোঁ আৰু এইফালে থৈ আহিলোঁ আৰু এইফালে মানে লৈ আহিলোঁ লৈ যাব লাগে হৈছে ফাটে দে একেবাৰে নালা ফাটে দে মোক জোতা নাখোলা মা কালী নামে কি জয় প্ৰসাদ আধা দে আধা লৈ আছ তাহলে আমাৰ সকলোৰে এতিয়া মানে একদম নাৰিকল একদম হৈ গ'ল মই নপঢ়োঁ এইফালে মানে গছৰ তলত সকলোৱে নাৰিকল ফটাই আছে এয়া চাওক দেখাই দিছোঁ ময়ো অলপ আগত ফটাই দিলোঁ নাৰিকলটো কিমান ভিৰ আজি 15 আগষ্টৰ কাৰণে আজি মানে মানুহ বেছি হৈছে পুৰা ভিৰ হলিডে সেইকাৰণে পুৰা তামাম ভিৰ হৈ গৈছে কি কৰি ভাই আৰু ৰ'দ নাই একদম ঠাণ্ডা ঠাণ্ডা বতাহ পাহাৰৰ ওপৰত ৰ'দ চদ একোৱেই নাই পুৰা ঠাণ্ডা আৰু আমাৰ চুৰতা এইফালে পুৰা একদম বান্ধি আছে কাপোৰ এয়া চাওক গছৰ ঘৰত এয়া ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক আৰু এইফালে আমাৰ সকলোৱে পুৰা প্ৰসাদ চসাদ একদম হেৰি কৰা হৈ গ'ল চাকৰক চলোৱা হৈ গ'ল সকলোৱে মানে হাত চাত মুচি আছে একদম মানে নাৰিকলৰ এৰিবিলাক লাগি গৈছে ন দেখাই দিছোঁ ৰ'দটো কম আজি আৰু মেইন মন্দিৰৰ যিটোত গৈছোঁ মানে একদম ভিৰ চিকিউৰিটিয়ে মানে অলপো ৰখিব নিদিয়ে সেইকাৰণে গ'লোঁ কেৱল আহিলোঁ এইটো চাওক বিশাল এটা পুখুৰী আছে মানে ইয়াতে মানুহে আহি প্ৰথমতে ভৰি হাত ধুই লৈ এয়া চাওক দেখাই দিছোঁ পুখুৰীটোৰ চাৰিওফালৰ ভিউটো এয়া চাওক এইবিলাক মানুহ আহিছে আৰু পুৰা হাত ভৰিবিলাক ঠিক আছে এয়া চাওক ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ অহাৰ সময়ত এই ৰাস্তাটো দি আহিছিলোঁ আৰু এতিয়া গৈ আছোঁ এই ৰাস্তাটোৱেদি এতিয়া মানে এতিয়াও এয়া চাওক পুৰা ভিৰ হৈ আছে এয়া দেখাই দিছোঁ এতিয়াও মানে পুৰা ভিৰ হৈ আছে কমাই নাই ভিৰ সৌ মন্দিৰটো যে দেখিছে তাৰ পৰা আমি নুমি আহিলোঁ কিন্তু এতিয়াও পাহাৰতে আছোঁ এটা এটা ধুনীয়া ধুনীয়াকৈ ভিউ আপোনালোকক দেখাই দেখাই লৈ যাম এয়া চাওক এইটো এটা পইণ্ট চেলফি উঠা আমি অহাৰ সময়ত আহিছিলোঁ মানে সকলোজন মানুহ আহিছিলোঁ আৰু এতিয়া চাওক আমি 3জন খালি আছোঁ আৰু এওঁলোকে বা ক'ত বা গ'ল গমেই নাপাওঁ বিচাৰি পোৱা নাযায় ইমান ভিৰ ন তো আমিও মানে গৈ আছোঁ ফটো উঠি মানে গৈ আছোঁ অলপ আগত গ'লে লগ পাম চাগে এইফালে ৰাস্তাৰ কাষতে আছে সৰুকৈ মন্দিৰ এটা চাওক আৰু সৌফালে যে দেখিছ ঘৰ এইবিলাক দেখিছ মানে গ্ৰীণ কালাৰৰ এইবিলাক হ'ল ৰাস্তা মানে আৰু কাষত হ'ল দোকান এইবিলাক সেইফালে আহিছিলোঁ আৰু যাব লাগিব সেইফালেদি কিন্তু এতিয়াও তাত যাই পোৱাই নাই বহুত টাইম লাগিব ফ্ৰেণ্ডছ এয়া চাওক জুম কৰি দেখাই দিছোঁ এইবিলাক ৰাস্তা সেইফালেদি যাব লাগিব পকী ৰাস্তা হয় এয়া ইমান সুন্দৰ ভিউ ইয়াৰ পৰা ড্ৰোন হ'লে ভাল হ'ল হয় কিন্তু ড্ৰোন নাই ন এয়া চাওক জুম কৰি তথাপিতো দেখাই দিছোঁ সৌবিলাক ৰাস্তাবিলাক কিমান সৰু সৰু দেখে কিমান ওপৰত আছোঁ আৰু বহুত ওপৰৰ পৰা নামিলোঁ আৰু ওপৰত আছোঁ জুম কৰি দিছোঁ এয়া চাওক আপোনালোকে আহিব ইয়াতে একদম মজা পাব ঠাণ্ডা ঠাণ্ডা ফিলিংছ কৰিবলৈ পাব ঠাণ্ডা মানে ভালেই ঠাণ্ডা লাগে ইয়াতে আমি মানে গৈ আছোঁ আৰু আপোনালোকক এটাকৈ ভিউ মানে দেখাই দি আছোঁ তো চাব ভিডিঅ'টো কিমান ধুনীয়া বহুত ওপৰত আছোঁ এতিয়া আমি এয়া চাওক সৌবিলাক দেখিছোঁ সৌবিলাক কি বস্তু কোৱাচোন ৰফ হয় যদি কোনোবাই খোজ কাঢ়িব নোৱাৰে তেনেহ'লে ৰফেৰে মানে ওপৰত যাব পাৰিব আৰু নামাতো আহিব পাৰিব ইয়াৰ টিকেট হ'ল 120 এয়া চাওক কিমান ধুনীয়া লাগে এতিয়া আহি পাই গ'লোঁ আধা ৰাস্তা আৰু বহুত মানে যাবলৈ আছে এয়া চব তামাম ৰ'দ দিছে একদম চ' ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ মেইন গেটত এয়া চাওক আৰু নামাৰ পৰা মেইন যিটো মন্দিৰ আছে সেইটো জুম কৰি দিছোঁ এয়া চাওক সৌফালে গোটেই পাহাৰখন বগাই একদম অৱশেষত আহি পালোঁ নামাত এয়া কিমান দূৰত আৰু মেইন মন্দিৰৰ পৰা আমি নুমি আহিলোঁ 1800 চিৰি মানে পাৰ হৈ আৰু এতিয়া নাম্বাৰ গেট আছে তাত আছে আপোনালোকে যদি কেতিয়াবা আহে তেনেহ'লে আহিব পুৰা একদম এনজয় কৰিবলৈ পাব এয়া চাওক ওপৰত গ'লে মানে একদম মজা লাগে যেনেকুৱা
আমাৰ ফালে মানে অসমৰ ফালে পুহ মাহত মাঘ মাহত যেনেকুৱা ঠাণ্ডা তেনেকুৱা মানে ফিলিংছ কৰিবলৈ পাওঁ আৰু মানে একদম পূৰা মেঘবিলাক আমাৰ নামত থাকে আৰু আমি একদম মূৰৰ ওপৰত একো মানে দেখা পাওঁ তো আমি এতিয়া মানে ইয়াৰ পৰা আৰু বাহিৰলৈ যাব লাগিব ভিডিঅ'টো চাব আপোনালোকে আৰু এইফালে আছে এয়া চাওক এই যিবিলাক দি মানুহক লৈ যায় নমালৈ এয়া চাওক ইয়াৰ পৰা গাড়ী আহে আৰু বাই বাই পাৱাৰ টেম্পল আকৌ যদি ভালে ভালে থাকোঁ কেতিয়াবা আকৌ মানে আহিম তো গাইজ আমি এতিয়া গৈ আছোঁ নামালৈ লৈ আহিব ভোক লাগিছে মানে খাওঁ নে নাখাওঁ অকলে অকলে ঘূৰি ফুৰা নাযায় নেকি এই চাওক আমাৰ জ্যোতিয়ে কৈ আছে ই বোলে অহাৰ সময়ত বোলে ছোৱালী লৈ আহিব চাচোন কি কৈ আছে এতিয়া ভাল ক'ব লাগিছে বিবি বাচ্চা লৈ আহিব মানে বেলেগ ছোৱালী লাগে বেলেগ ছোৱালী বেলেগ মানে কি কালা ছোৱালী ক'লা ছোৱালী নহয় বেলেগ মানে ক'লা ছোৱালী আজিকালি সকলোৱে গম পায় আজিকালি আৰু ৰাস্তাই ৰাস্তাই খোজকাঢ়ি গৈ আছোঁ এতিয়া মই আছোঁ আৰু মোৰ লগত দিনো ভাইটি আছে মানে এয়া চাওক পূৰা একদম জাম হৈ আছে ৰাস্তাত আমি মানে আমাৰ গাড়ীখন য'ত আছে তাত গৈ আছোঁ চ' গাইজ আজি যে আমি মানে এই কোচ ৰাজবংশীৰ যিখন আমাৰ অসমৰ কোচ ৰাজবংশীৰ গামোচাখন মানে গলত লৈ পূৰা মন্দিৰ ঘূৰিলোঁ সকলোৱে আমাৰ ফালে চাই মানে কি লৈ আহিছে এই খেতে ডিঙিত তো সকলোৱে চাই মানে আমাক অলপ মানে লাজ লাগিলে একোৱে নাহিছে সেইকাৰণে সকলো ঘূৰি আহিলোঁ আৰু এতিয়া আমাৰ গাড়ী পাবৰে হ'ল সৌফালে আছে ৰাষ্ট্ৰীয় ফ্লেগখন দেখাই আছোঁ আমাৰ লগত সৌ যিখন দেখিছে সেয়া চাওক আমাৰ ইণ্ডিয়াৰ ফ্লেগখন তাৰ পিছফালে আছে আমাৰ গাড়ীবিলাক এয়া দেখাই দিছোঁ চ' গাইজ অৱশেষত আমি আহি পালোঁ আমাৰ গাড়ীখন য'ত আছে তাত আহি পালোঁ এয়া চাওক আৰু লগৰবোৰ মানে গোটেই আহি পোৱা নাই তো এওঁলোকৰ কাৰণে মানে ৰখিব লাগিব এই যে গামোচাখন আছে কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন মোৰ কাৰণে নালাগে এই গামোচাখনৰ কাৰণে লাইক কমেণ্ট এটা কৰি দিবাচোন চ' গাইজ এতিয়া বাজিল ৰাতিৰ 8টা আৰু পুৱাই আমি গৈছিলোঁ ৰুমৰ পৰা 5:30 বজাত আৰু এতিয়া মানে আহি পালোঁ চ' মানে বহুত ভাগৰ লাগিছে আৰু আপোনালোকে যদি কেতিয়াবা যায় মন্দিৰত তো মানে একদম বিৰাট মানে গৰম লাগে আৰু যোনে উঠিবলৈ নাপায় ৰ'ব আছে ৰ'ব দি উঠিব পাৰিব কিন্তু নমাৰ সময়ত মানে খোজকাঢ়ি নামিলে হ'ব আকৌ তো আজিৰ ভিডিঅ'টো চাই আপোনালোক কেনেকুৱা পালে কমেণ্টত জনাবচোন তো ঠিক আছে আপোনালোকে কেতিয়াবা সময় পালে যাব মানে বহুত মজা লাগে ওপৰতে একদম ঠাণ্ডা লাগে যোনে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যে আৰু আজিৰ ভিডিঅ' এয়া আছিলে আকৌ নেক্সট ভিডিঅ' লগ পাম তো বাই বাই মানে একদম বিৰাট ভাগৰ লাগিছে Subscribe now and press the bell icon. Never miss an update.